বাবুক আজি চুলি কাটিবলৈ আহিছোঁ। সি মানে চুলি কাটিবই নিদিয়ে, বহুত দীঘল হৈছে। আগতেও দুদিন মানে এনেকৈ অলপ অলপ কাটে, তাৰপিছত কান্দি দিলে আধা কটা হৈ যায়। তাৰপিছত বহুত দিন অহাই নাছিলোঁ, আজি আৰু লৈ আহিছোঁ। আজি কন্দা নাই, অলপ ভয় কৰি আছে তাৰ মুখ। ধুমুহা বৰষুণ সদায় মানে দিনৰ ভাগত ৰ'দ দিয়ে, ৰাতি ৰাতি বৰষুণ আহে। আজি অলপ সোনকালে আহিল, ভাটিবেলাতে আহিল। বৰষুণ বতৰ না, মালপোৱা বনাইছোঁ ৰ'ব আৰু গাখীৰ চাহ মানে খুব কমেই খাওঁ গেষ্ট্ৰিকৰ কাৰণে, কিন্তু খাব মন গ'ল না সেইকাৰণে বনাই দিলোঁ। গৰম চাহ পৰি যাব। হেল্ল' গাইজ, বজাৰ দেখাই আছোঁ মই কি আনিছোঁ। আজি নহয়, যোৱাকালিৰে বজাৰ, কিন্তু যোৱাকালি দেখুওৱা নহ'ল, সেইকাৰণে আজি দেখুৱাওঁ। কুৰ্তা আনিছোঁ। কুৰ্তা মই পিন্ধিব নাই, কিন্তু ইয়াতে মানে মেখেলা চাদৰে পিন্ধি আছোঁ। কিন্তু স্কুলত ভাবিছোঁ স্কুলত নিম কিজানি আৰু এইটো আৰু মই আনি মানে এনেকৈ থৈ দিছোঁ আৰু এনেকৈ থৈ দিছোঁ দিয়াৰ কাৰণে মানে ষ্ট্ৰিক নহয় হৈছে। দুয়োটা কুৰ্তাৰে ডিজাইনটো প্ৰায় একেই, মাত্ৰ এই তলৰ এইখিনিত অলপ এইটো বেলেগ, সেইটো একদম দুফালে সমান। এইটো মানে আগফালৰখিনি চুটিকৈ দিছে, পিছফালটো দীঘল, এনেকুৱা আৰু বাকীখিনি একেই পায়। গৰমৰ দিন না, গৰমৰ দিনৰ কাৰণে মানে পাতল কালাৰবিলাক আনিছোঁ। এতিয়া মোবাইলটোত বা কালাৰটো আনিছে না নাই ঠিককৈ। আৰু এখন চিম্পল দুপাট্টা, এখন একদম চফ্ট, একদম বঢ়িয়া চফ্ট। আৰু হাজবেণ্ডে আনিছে এইটো এটা নেভি ব্লু স্পৰ্টিং। এইটো এটা ব্লেক স্পৰ্টিং। আৰু এইযোৰ বাবুৰ শ্লিভলেছ, গৰমৰ কাৰণে। মোবাইলটোত বগা বগাই দেখিছোঁ, কিয় বা নাই ভালকৈ। তাৰ এইযোৰে পচন্দ লাগিল, মোৰো ভাল লাগিছে। মোৰ মানে কি, বগাৰ লগত যিকোনো কালাৰৰ কম্বিনেশ্যন হ'লে ভাল লাগি যায়, ভাল লাগিছে মোৰ এইটো। আৰু বজাৰত দেখাই আছোঁ। এইযোৰ আনিছোঁ মাছ চেণ্ডেল, তাৰপিছত এইযোৰ বাবুৰ দুইযোৰ আনিছোঁ, এইযোৰ হাৱাইখিনি। তাৰপিছত আৰু বাবুৰ লাঞ্চ বক্স, টিফিন বক্স। আগতে এটা আছিল মানে প্লাষ্টিকৰ ভিতৰখিনি, এইটো মই আনিছোঁ মিল্টনৰ। ভিতৰখিনি মানে বাহিৰটো প্লাষ্টিক, ভিতৰত ষ্টীলৰ আছে। এইটো মই খুলি মানে যোৱাকালিৰে কৈছোঁ না, এইটো যোৱাকালিৰে সেই বুলি বজাৰ ভিডিঅ'। চ' আজি মই স্কুলত যাব ওলাইছোঁ, আৰু এইটো মানে বাবুক টিফিন ভৰাইছোঁ মই, সেইকাৰণে খুলি দেখাওঁ। এইটো দেখাওঁ, এইটো টেপ লোৱা নাই, এইটোৰ ভিতৰত আছিল সৰু, এইটো এনেকুৱা আৰু ছেইম, মাত্ৰ এইটো ডাঙৰ, এইটো সৰু, এনেকুৱাকৈ তাতেও আছে এটা বাতি, এনেকৈ সোমাই দিব পাৰি। আৰু এইটো এনেকৈ মাৰি দিম। বাবুৱে আৰু খুলিয়ে থাকে, মাৰিয়ে থাকে, মই বোলো 2 দিনতে যাব এইটো। আৰু ইয়াৰ লগত দুখন চামুচ আছে, বাবুৰ আৰু এইটো পেঞ্চিল বক্স এইটো। তাৰপিছত আৰু এইটো ক্ৰেয়নছ, কালাৰ,
আনিছিলোঁ, কিন্তু লগে লগে ভিডিঅ' নকৰিলে বস্তুবিলাক খেলি মেলি হৈ যায়। মই বেলেগ বস্তু অনা নাই, মই ফটা আনিছোঁ। আৰু অলপ সৰু চাইজৰ, এইটো অলপ এইটো মই মানিছোঁ, একদম সৰু। তাৰপিছত খোৱা বিয়া এইবিলাক আৰু বাবুৰ আনিছোঁ, বাবুৰ কাৰণে আৰু চশমা কালাৰ চশমা একেই আৰু চেম্পু এটা টেমা আনা নাই, যোৱাবাৰো আনা নাই, মানে টেমা নহয় দি ৰং বটল কেইটামান কটকটি শেষ কৰি পেকেট দিছোঁ একবাৰ। পেকেট লৈছোঁ আৰু বাকী গ্ৰচাৰী আনিছোঁ। বজাৰত যোৱাকালি বহুত কৰিছোঁ আৰু মানে কিবা কিবা সৰু সুৰা বস্তু আনিছোঁ, কিন্তু জেগাই আছোঁ মই পাহৰিয়ে গৈছোঁ কি কি আনিছোঁ। খালি মনত পৰিলে মই আৰু দেখাম ভিডিঅ'টোত, পিছত কণ্টিনিউ কৰি দিম। এতিয়া বাই, মই স্কুলত যাওঁ, দেৰি হৈছে আজি, সোনকালে উঠিছোঁ, সেইকাৰণে এইখিনি টাইম পালোঁ, নহ'লে যি তাড়াতাড়ি লাগে। এইটোৰ কাৰণে কালি এতিয়া হাহাৰ কৰিছে। স্কুলত যাম দা সেইটো থৈ যা, সেইটো লাগব, সেইটো থৈ যা।